দৰ্শকসকল আপোনালোকক স্বাগতম জনাইছো মই এনিটপিক বাই সম্পৰ্ক ষ্টুডিঅ'লৈ কেমেৰাচন ভদ্ৰ সৈতে মই ভদ্ৰ আজি আমি এনেকুৱা দুজন ব্যক্তি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছো যিনি অসমৰ বিখ্যাত কচু খেতিয়ক পাপু সিং আৰু এজন অসমৰ বিখ্যাত লাও খেতিয়ক কালধুমা এই পাপু সিং কি চাইছা এই লাও কালধুমা এই ষ্টুডিঅ'ত এই মাজি এই মানে অলপ ভালকৈ চোন এই পাপু সিং আৰু এয়া কালধুমা পিছে আমি এত পৰিচয়টো জানি লওঁ দুইটাকৰ নামবিলাক জানিব লাগিব পাপু সিং তোৰ দেউতাৰ নাম কি কৰুণা খাই মাৰবি মই মাক্সাম পিন্ধি লওঁ দি বহুত দূৰৰ পৰা চাবা এই কৰুণা লাগিব পাৰে আৰু হেৰি এই কালধুমা তোৰ দেউতাৰ নাম কি ফাদাৰ্ছ ভাইৰাছ কৰুণা ভাইৰাছ কিবা হয় আৰু কৰুণাৰ পুত্ৰ পাপু সিং এই ভাইৰাছৰ পুত্ৰ কালধুমা অৰ্থাৎ কৰুণা ভাইৰাছ পাপু সিং কালধুমা এতিয়া প্ৰশ্ন পাপু সিঙলৈ যাব পাপু সিং তোৰ জিলা কি দৰং দৰং জিলা আচ্ছা এবাৰ সেকেন্ড প্ৰশ্ন কালধুমালৈ যাব কালধুমা জিলা কি কামৰূপ মানে কি কামৰূপ দুখন আছে কামৰূপ চহৰ আছে গ্ৰাম্য আছে গ্ৰাম্য গাঁৱলীয়া চশমা মিটালে পোনপটীয়া প্ৰশ্ন কাক সোধো পাপু সিঙক সোধো নে কালধুমাক সোধো কাক সুধিম পিছে ভাঙবি এতিয়া আমি আচল বিষয়ত আহিছো আমি ফাৰ্ষ্ট বাৰু পাপু সিঙক সোধো পাপু সিং কচু খেতি কৰে কেনেকুৱা ধৰণৰ কচু খেতি কৰে আপুনি কচু ক'লা কচু বগা কচু আছে কচু বহুত বিভিন্ন ধৰণৰ আছে বহুত কচুৱে বাপৰে বাপ কচু আমাৰ এক নম্বৰ প্ৰশ্ন গ'ল পাপু সিঙলৈ কচু কিমান প্ৰকাৰৰ থাকে ক'লা এবাৰ আমি কালধুমালৈ যাম কালধুমা লাও খেতি আপুনি কেনেকুৱা লাও খেতি কৰে লাও জাতিলাও ৰঙালাও পানীলাও বহুত ধৰণৰ খেতি কৰি আছে এই পানীলাও জাতিলাও বুলি কয় টেঙা খেতি নাজানা জাতিলাও পানীলাও মাৰিবা তোৰ নাই কথা মোৰ ষ্টুডিঅ'টো এইটো তই কি ৰঙালাও আৰু জাতিলাও খেতি কৰা মই লাগি থাকোঁতে এক বছৰ পাই আছো এটা এক বছৰ মাৰিব না আমি চাহ খাই ল'ব লাগিব না চাহ খাই ল'ব এইখিনিতে আমি এটা বাণিজ্যিক বিৰতি লৈছো ধন্যবাদ আঙুলি কাট মাৰি আছা ভাল এই ভাল ইমান দিনে কিয় কোৱা নাই কি মই তাৰপিছত লৈছো নহয় এইডাল চাই লো কি দাম এইডাল ব্ৰাছ বুলি কয় এতিয়া ব্ৰাছ মাজে তো তাক এতিয়া পুৰা মাজি দিবি তাতো একদম চাফাই যাব বোকা দিব ইমান কেনেকে ভাল লাগছে তাত চাফা আছে নে আৰু আপোনালোকক কৈছো আঙুলি ডাঙৰ দাঁত মাজি কাম নাই এই ব্ৰাছ ল'ব আৰু দাঁত মাজিব পুৰা দাঁত চাফাই যাব কিমান কয় এডাল দি আজি পাৰে দাঁত মাজিবি আমি পুনৰ উভতি আহিছো এনিটপিক বাই সম্পৰ্ক ষ্টুডিঅ'লৈ ঐ ই ঘুমি আছে দেখোন কি ঘুমি আছা তই ঘৰত ঘুমাবি ইয়াতে ষ্টুডিঅ' মাতি আহিছো অসমৰ কিমান জনদৰ্শকে চাই আছে আমি বাদ দি আমি প্ৰথম আমি দ্বিতীয় প্ৰশ্ন সুধিম আমি কি কচু খেতি কৰে না কচু কি বুলি ক'লে নীল কচু আৰু কি কয়লা কচু বগা কচু এইবিলাক খেতি কৰে কচু আপুনি খেতি কৰে কচুতে মানে কি ইনজেকশ্যন দিয়ে গুৰিত ইনজেকশ্যন কি দিয়ে ইনজেকশ্যন মানে সাৰ জাতীয় বস্তু কি সাৰ ব্যৱহাৰ কৰে আপুনি কচু ইমান উৎপাদন কৰি অসমত জনপ্ৰিয় হৈ গৈছে ছাগলীৰ গোবৰ ছাগলী গোবৰ ন পাৰৰ গোবৰ আৰু মাটিটো নিকে দিওঁ মাটি নিকে দে হ'ব এবাৰ 2 নম্বৰ প্ৰশ্ন কালধুমা তো ৰঙালাও কি লাওৰ খেতি কৰা ন ৰঙালাও কোমোৰা পানীলাও জাতিলাও এইবিলাক খেতি কৰা তো ইমান দি লাও খেতি কৰি লাওত ইমান উৎপাদন কৰে কিন্তু অসমত জনপ্ৰিয়তা লাভ কৰিছে আপুনি কেনেকুৱা ধৰণে আমি প্ৰচেছ কৰি আপুনি লাওবিলাক ইমান ডাঙৰ কৰে মই ফাৰ্ষ্ট লাও যেতিয়া ৰুওঁ তেতিয়া মই মানুহৰ গোবৰ দিওঁ মানুহৰ গোবৰ কি খালা হয় মানুহৰ গোবৰ দে তাৰপিছত আৰু কি তাৰপিছত মানুহৰ গোবৰ দিয়াৰ লগে লগে গছবিলাক ডাঙৰ হৈ যায় গছ ডাঙৰ হৈ যায় লাও ডাঙৰ নহয় গছবিলাক ডাঙৰ হৈ যায় আপুনি লাও ইমান মস্ত সময়ত বিক্ৰী কৰি আছে লাওটো পাছত লাগে যেতিয়া মানুহৰ গোবৰটো দিয়া হয় তেতিয়া লাওডাল বগাই যায় মানে গাছডাল ডাঙৰ হৈ যায় বেছি বগাই যায় তাৰপিছত লাওটো পাছত লাগে লাও কেতিয়া লাগিলে তই নুসুধিম মই সুধিম মোৰ ষ্টুডিঅ' তাৰ মানে মানুহ গুটো দিয়াৰ পিছত গাছডালটো ডাঙৰ হৈ যায় ডাঙৰ হোৱাৰ পিছত পাছত লাওটো লাগে পাছত লাওটো কি গুই দিলে কাৰ গুই দিলে লাওটো পাছত লাগে গৰুৰ গুই নে ছাগলী গুই খাব পাৰে আছে এটা ষ্টুডিঅ'ত এই গৰু মানুহে গৈ দিছে লাও পুহি লাও ডাঙৰ কৰিছে অসমত জনপ্ৰিয়তা লাভ কৰিছে তই কি ঘুমাইছ বিখ্যাত খেতিয়ক যেনেকি মানুহ ছাগলী গৈ দি খেতি কৰি ইমান জনপ্ৰিয়তা লাভ কৰিছে অসমত আপোনালোকৰ মানুহ গৈ দি আৰু ছাগলী গৈ দি খেতি কৰিব পাৰে
আৰু খেতি নহ'লে মোক ক'ব এতিয়া আমি আপোনালোকক কিছু কথা জনাই আছোঁ এওঁলোকৰ পৰা পিছে হা চাহ লাগিছিলে চাহ কি ষ্টুডিঅ'তে চাহ নাই চাহ খাবি ময়ে ক'তো মানে চাহ খাই সি বিয়া লাগছি তোৰ খাব লাগছিল কি তই এইটো কথা ক'লি তই হা খালো এইটো ষ্টুডিঅ' গম পাইছ নে নাই তহঁতৰ সেই বজাৰ খোলা সেই পাৰ্টি সেই গাঁৱৰ সেই মূৰত বঢ়িয়া সেই নহয় চাং নহয় পঢ়া চাং নহয় হা এইটো ষ্টুডিঅ' গম পাইছা এই তই চকুৰি দেখা পাই চশমা কিয় পিন্ধি দিছিলি এনেই এতিয়া দেখা কৰিছা তই মাছ আনা নাই মই মাছ আনা তাৰ চশমা ভাঙি দিমে আৰু ৰ'ব কমাই নচলো কৰোণা মাছ আহে নাই দৰ্শকসকল এনেকুৱা দুজন খেতিয়ক যি নেকি অসমত বিখ্যাত ছাগলী গৈ মানুহ গৈ দি খেতি কৰে তথাপিও উৎপাদন কৰি পইচা লাভ কৰিছে লকডাউন আপোনালোকৰ এনেকুৱা ধৰণে খেতি কৰিব পাৰে তৃতীয় প্ৰশ্নলৈ উভতি আহিছোঁ প্ৰশ্নৰ প্ৰথমে আমি সোধোঁ তৃতীয় প্ৰশ্ন যে আপুনি যে কচুবিলাক খেতি কৰে এই কচুবিলাক তাৰমানে কিমান দূৰলৈ যায় তাৰমানে বাহিৰত আৰু এই কৈছো মোৰ আমেৰিকা লৈ গৈছে আমেৰিকাত মোক ক'বা দি আমেৰিকালৈ যায় কচু আমাৰ এই কচু আমেৰিকালৈ যায় আমেৰিকা মানুহে তাৰমানে কচু খাই থাকে বহুত খাই এবাৰ কালধমা লৈ আহিছোঁ কালধমা আপুনি লাওবিলাক কিমান দূৰলৈ যায় মানে মোৰ ৰাছিয়াত যায় ৰাছিয়া কচা লাওৰ কথা মোৰ আগত কবা কচু কোনে খায় কি কোনে খায় মানে তহঁতে শুনচোন তোৰ ৰাছিয়াত যায় লাও ৰাছিয়া ৰাছিয়া লাও যায় চাইনাতো যায় চাইনাতো যায় লাও কচা লাও কোনে খায় চীনত যায় চীনত চীনতো যায় কচা লাও কোনে খায় কোনে খায় তোৰ কচু কোনে খায় মোৰ আমেৰিকাত আমেৰিকা মানুহ কচু নাখায় দৰাচল এনেতে আমি এটা বাণিজ্যিক বিৰতি লৈছোঁ ঐ খোলেংকা কি কৰিছা এইটো ধুইছো কেলে চাফা হোৱা নাই চাফা হোৱাই নাই। তোমাক মানে কিয় কোৱা নাই মই এটা বস্তু নহয় কি বস্তু এইটো কি মত নাই যিটো এই মই নহয় এইটো উজালা বুলি কয় উজালা উজালা ইটো দি যদি ধুই দিয়ে এই চাফাই যাব বুজি পাইছা চাফাই যাব। এইটো একদম চাফাই যাব আৰু আপোনালোকক কৈছো এই উজালা ব্যৱহাৰ কৰা আৰু কাপোৰ লেতেৰা হ'লে উজালা দি ধুই দিব একদম কাপোৰ চাফাই যাব আমি পুনৰ উভতি আহিছোঁ এই আজি কেনে হ'ব আজি কেনে দাদাটো বহুত লাগি হ'ব নেকি? হ'ব ইটো হ'ব যা আজি কেনে হ'ব আহি পিছে মই তহঁতৰ